হেল্ল' ষ্টুডেণ্ট, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আহিছে দুটা ভাল খবৰ। ইতিমধ্যে তোমালোকে নিশ্চয় জানা যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা বহুত টান হৈছে, কিন্তু 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাটো বহুত টান হ'বলৈ গৈ আছে। কিন্তু তাৰে মাজত তোমালোকৰ বাবে দুটা ভাল খবৰ লৈ আহিছোঁ। সেই দুটা ভাল খবৰ তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হয়। সেই দুটা ভাল খবৰ আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে মই তোমালোকক জনাই দিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। প্ৰথমটো ভাল খবৰ হৈছে এইবাৰ কিন্তু সেবাই মেট্ৰিক পৰীক্ষাৰ সিলেবাস আগতীয়াকৈ দি দিছে। এই কথাটো হয়তো বহুত ষ্টুডেণ্টে নাজানে। তুমি যদি এতিয়ালৈকে সিলেবাসখিনি পোৱা নাই তেনেহ'লে সেবাৰ অফিচিয়েল ৱেবছাইটত ধুনীয়াকৈ সিলেবাসখিনি দিয়া আছে যে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কোনখিনি সিলেবাস লাগিব কোনখিনি নালাগে তাত ধুনীয়াকৈ দিয়া আছে। তাৰ পৰা তোমালোকে সিলেবাসখিনি ডাউনলোড কৰিব পাৰিবা। আগতীয়াকৈ সিলেবাস জনাটো তোমালোকৰ বাবে অতি দৰকাৰী, কাৰণ আগতীয়াকৈ সিলেবাসটো জানিলে তোমালোকে ভালকৈ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰিবা আৰু তোমালোকে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা। দ্বিতীয়টো ভাল খবৰ হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা সেইসকল ষ্টুডেণ্টক মুখ্যমন্ত্ৰীয়ে প্ৰতি মাহে 300কৈ টকা দিব টিউচন কৰিবলৈ। অৰ্থাৎ তোমালোকে স্কুলত পঢ়া শুনা কৰাৰ পিছতো মেট্ৰিক পৰীক্ষা হোৱাৰ প্ৰায় 6 মান্থ আগতে প্ৰতি মাহে টিউচন কৰিবলৈ 300কৈ টকা দিব, যাতে তোমালোকে ঘৰতে বহি টিউচন কৰিব পাৰা। তেতিয়াৰ পৰা কিন্তু টিউচনৰ বাবে তোমালোকৰ সিমান এটা পইচা খৰচ নহ'ব। এইটো এটা কিন্তু বহুত ভাল খবৰ হয়। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবা।